আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ চেপ্টাৰ নম্বৰ 6ৰ যিটো লেসন আছে সেই লেসনটো বহুত ইন্টাৰেষ্টিং হয় আৰু ইয়াৰে যিটো পৰিসীমা আৰু কালি মেথছ বুলি ক'লে বহুতো ষ্টুডেণ্টে হয়তো ভয় কৰে তেওঁলোকে যদি বেসিক কনসেপ্টকেইটা যদি ভালদৰে আয়ত্ত কৰি লয় তেনেহ'লে মেথছত কোনো ধৰণৰ প্ৰব্লেম ফেচ নকৰা তোমালোকে গতিকে আজি আমি বেসিক কনসেপ্টবিলাক আমি আয়ত বুলি ক'লেনো কেনেকুৱা ধৰণৰ কি বুজো বৰ্গ বুলি ক'লেনো কেনেকুৱা ধৰণৰ এই ফিগাৰবিলাক আমি ভালকৈ আলোচনা কৰিম লগতে তোমালোকক আমি ইয়াৰ কালি উলিয়াবলৈ হ'লে কেনেকৈ উলিয়াবা পৰিসীমা হওক এনেকৈ ধৰণৰ কিছুমান তোমালোকে 6, 7, 8, 9 টু আপ টু 10 লৈকে হয়তো তোমালোকে পাই থাকিবা গতিকে এতিয়াই তোমালোকে যদি কনসেপ্টটো যদি তোমালোকে ভালদৰে আয়ত্ত কৰি লোৱা তেনেহ'লে তোমালোকৰ বেছি প্ৰব্লেম ফেচ কৰিবলগীয়া নহয় গতিকে আজি আমি সেইবিলাক ভালদৰে তোমালোকক ফিগাৰ সৈতে তোমালোকক ধুনীয়াকৈ ছবি আঁকি ধুনীয়াকৈ সম্পূৰ্ণৰূপে বুজাবলৈ চেষ্টা কৰিম তোমালোকে যদি বুজি পোৱা তেনেহ'লে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা লগতে বেল আইকন বটনটো ক্লিক কৰি থবা যাতে আমি ভিডিঅ'বিলাক দিয়াৰ লগে লগে তোমালোকে গম পোৱা আজি আলোচনা কৰোঁ আমি আয়তৰ পৰিসীমা বুলি ক'লে তোমালোকৰ মনলৈ কেনেকুৱা ধৰণৰ ভাৱ আহে পৰিসীমা বুলি ক'লে কি হয় গোটেই 4 ৰাউণ্ডটো সাপোজ এইটো এটা আয়ত এই আয়তৰ পৰিসীমা বুলি ক'লে আমি ইয়াৰ পৰা ইয়ালৈ গোটেই পৰিসীমাটো 4 ৰাউণ্ডটো দৈৰ্ঘ্য উলিয়াবলৈ হ'লে সেইটো কয় পৰিসীমা হ'লে পৰিসীমা বুলি ক'লে কি মনলৈ আহে গোটেই 4 ৰাউণ্ডটো যোগফলটো হ'ল পৰিসীমা আৰু আয়ত বুলি ক'লে মনলৈ কেনেকুৱা ফিল আহিব তোমাৰ আয়ত বুলি কোৱাৰ লগে লগে তুমি ডাইৰেক্ট ইটাটো ইমাজিন কৰিবা তোমালোকৰ ঘৰত বনোৱা ইটাটো ঘৰত যে ঘৰ চৰ বনাবলৈ যিটো ইটা আমি ব্যৱহাৰ কৰোঁ আমি আমাৰ ঘৰ বনাবলৈ সেই ইটাটোৰ কথা মনত পেলাবা ইটাটো এটা আয়ত আকৃতিৰ দেখা দিয়ে কিহৰ দৰে আয়ত আকৃতিৰ দৰে আয়ত বুলি ক'লে তাৰ এটা কি থাকিব এটা দীঘ আৰু প্ৰস্থ থাকিব আয়তৰ দীঘ আৰু প্ৰস্থ থাকিব হ'লে এই কোণৰ পৰা এই দিগডাল এইডাল দীঘৰ আৰু এইডাল দীঘৰ সৈতে সমান হয়নে তোমালোকে দেখিলে হয়তো গম পাইছা দীঘৰ ভেলুটো সদায় সমান হয় এইডাল আৰু প্ৰস্থ ভেলুটো ইয়াৰ পৰা ইয়ালৈ সমান হয় এতিয়া আয়তৰ পৰিসীমা ওলোৱা সূত্ৰটো তোমালোকে মনত ৰাখিবা আয়তৰ পৰিসীমা ওলোৱা সূত্ৰটো কি 2 * দিঘ যোগ প্ৰস্থ এতিয়া সাপোজ এইটো এটা আয়ত এই আয়তটোৰ ক্ষেত্ৰত যদি আমি দিঘটো যদি কুৱেশ্যনত দিয়া আছে তোমাক 10 বুলি দিয়া আছে প্ৰস্থ যদি দিয়া আছে তোমাক 15 বুলি দিয়ে প্ৰস্থ সাপোজ 5 বুলি দিয়া আছে কাৰণ এই দীঘতকৈ প্ৰস্থ সদায় কম সেইটো চাই ল'বা তোমাৰ এইটো দিয়া আছে তেনেহ'লে ইয়াৰ তোমাৰ পৰিসীমা যদি উলিয়াবলৈ কয় তেনেহ'লে কুৱেশ্যনটো ডাইৰেক্ট এক্সাম তুমি এইটো পাতি ল'বা আয়তৰ পৰিসীমা ইকুৱেল টু 2 বা অসমীয়াত ক'লে 2 পূৰণ এই বেকেট চিনডালে সদায় পূৰণ বুজায় হ'লে বেকেট চিনডালে পূৰণ বুজায় 2 পূৰণ দিঘ যোগ প্ৰস্থ এনেকৈ কৰিব পাৰা গতিকে ইয়াত যদি তুমি পুট কৰি দিয়া ভেলুকেইটা বঢ়াই দিয়া কি পাবা 2 এই বেকেট চিনডাল আছে বেকেট লিখিলা তুমি দীঘৰ জেগাত কিমান আছে কুৱেশ্যনটো যদি দীঘৰ জেগাত 10 বুলি দিয়া থাকে 10 পাতি দিলা যোগ প্ৰস্থ যদি দিয়া আছে 5 বুলি 5 পাতি দিলা তেনেহ'লে কি পালা এতিয়া তুমি 2 ব্ৰেকেট চিনডালে বুজায় পূৰণ লিখিলা এইটো যোগ কৰিলে কিমান পাবা 10 × 5 = 15 হ'লনে ইয়াত এটা পূৰণ কৰিলে কিমান পালা 2 × 15 = 30 গতিকে আমি এই একেবাৰে ইজিলি কৰিব পাৰিলে আয়তটো তোমাৰ এনেকৈ দিয়া থাকিলে ফিগাৰটো আঁকি ল'বা আগত কুৱেশ্যন যদি দিয়া এটা আয়তৰ দিঘ দিয়া আছে 10 প্ৰস্থ দিয়া আছে 5 ইহঁতৰ পৰিসীমা নিৰ্ণয় কৰা বুলি যদি তোমাক সোধে তেতিয়া তুমি কি কৰিবা আয়তটোৰ প্ৰস্থ দুইটা পূৰণ কৰি দিলে হ'ল 2 * দিঘ যোগ প্ৰস্থ সেইটো কৰি ল'বা সূত্ৰ পাতিলে তাত তুমি ভেলুকেইটা পুট কৰি এইকেইটা এনেকৈ পূৰণ কৰিলে হ'ল অ'কে যদি আকৌ তোমাক যদি আয়তটো সেই এগেইন তোমাক কুৱেশ্যন এটা সুধিলে আয়ত এটা তুমি কালি নিৰ্ণয় কৰা আয়তটো কালি বুলি কৈছে গতিকে আয়তটো দেখাত আমি গম পালোঁ ইটাৰ দৰে এইটো আয়তটো আয়ত আকৃতি এইটো আঁকি ল'লোঁ আমি আয়তটোৰ দিঘ বুলি ক'লে দীঘলডাল সদায় দিঘ হয় এইফালেও এডাল দিঘ হ'লে প্ৰস্থ বুলি ক'লে এইডাল আৰু এইডাল প্ৰস্থ গ'ল পালা এতিয়া আয়তৰ কালি ওলোৱা সূত্ৰটো কি তোমাৰ দিঘ পূৰণ প্ৰস্থ গতিকে যদি কুৱেশ্যনটো যদি কয় আমাক দিঘটো তোমাৰ 10 চেণ্টিমিটাৰ প্ৰস্থ তোমাৰ 7 চেণ্টিমিটাৰ কালি নিৰ্ণয় কৰা এনেকৈ যদি কয় তোমাক তুমি ডাইৰেক্ট পাতি দিলা আয়তৰ কালি সূত্ৰটো পাতি ল'বা এনেকৈ আয়তৰ কালি ইকুৱেল টু দিঘ পূৰণ প্ৰস্থ আমি জানো হয়নে তেনেহ'লে কি প্ৰব্লেম হ'ব এতিয়া তোমাৰ আয়তৰ দীঘৰ জেগাত তোমাৰ কিমান আছে 10 দিয়া আছে 10 পাতিলা পূৰণ প্ৰস্থ জেগাত 7 দিয়া আছে 10 × 7 কৰিলে কিমান হ'ব 10 পূৰণ 7 কৰিলে 70 পাৰিবা নাই একেবাৰে ইজি হয় এইবিলাক কুৱেশ্যন মেইন কথা আমি কনচেপ্টটো বুজি ল'ব লাগে বস্তুটো কি কৈছে তোমাক ত্ৰিভুজ বুলি ক'লে কেনেকুৱা বুজা ত্ৰিভুজ বুলি ক'লে এইটো 3ডাল বাহুৰে আগুৰা সমতল ক্ষেত্ৰত ত্ৰিভুজ বুলি নিশ্চয় তোমালোকে চবেই জানা এতিয়া এইটো ত্ৰিভুজ এই ত্ৰিভুজটো তুমি পৰিসীমা উলিয়াব কৈছে তোমাক পৰিসীমা বুলি ক'লে কি কৈছিলোঁ মই এই গোটেই 4 ৰাউণ্ডটো যোগফল পৰিসীমা বুলি ক'লে গোটেই 4 ৰাউণ্ডটো যোগ কৰা তুমি সূত্ৰ বোলে একো সূত্ৰ নাজানা তোমাক পৰিসীমা কুৱেশ্যন এটা ছাৰ বাইদেৱে সুধিলে তোমাক ছবিটো আঁকি দিলে এই ত্ৰিভুজটো পৰিসীমা নিৰ্ণয় কৰা ত্ৰিভুজটো এডাল বাহু দিলে 7 এডাল বাহু দিলে 5 এডাল বাহু দিলে তোমাক ছাপোজ দিলে তোমাক 8 অ'কে তেতিয়াহ'লে তোমাৰ এইটো ক্ষেত্ৰত কি পালা তুমি এই এনেকুৱা ধৰণৰ ত্ৰিভুজ এটা দিলে সেই ত্ৰিভুজটোৰ ক্ষেত্ৰত তুমি পৰিসীমা উলিয়াব লাগে বুলি ক'লে গোটেইকেইটা বাহু যোগ কৰি দিলে হ'ল ইয়াৰ পৰিসীমা পাবা গতিকে আমি কি পালোঁ ত্ৰিভুজৰ পৰিসীমা ইকুৱেল টু 3ডাল বাহুৰ যোগফল এতিয়া আমি এইটো ক্ষেত্ৰত কি পাম 5 + 7 + 8 8 × 7 = 15 15 × 5 = 20
বুজি পালা না একেবাৰে ইজি ত্ৰিভুজৰ পৰিসীমা সূত্ৰটো মনত ৰাখিবা ত্ৰিভুজৰ পৰিসীমা ইকুৱেল টু তিনিডাল বাহুৰ যোগফল হ'লনে তিনিডাল বাহু দিয়া থাকে তিনিডাল বাহু যোগ কৰিলে হ'ল নেক্সট ত্ৰিভুজৰ কালি বুলি ক'লে তুমি কি বুজিবা এতিয়া কালি ত্ৰিভুজৰ কালি উলিয়াব কৈছে তোমাক আৰু ত্ৰিভুজটো ফিগাৰটো তুমি ত্ৰিভুজ বুলি ক'লে তুমি ডাইৰেক্ট যি বুলি কয় তুমি আগত ডায়েগ্ৰামটো আগত আঁকি ল'বা ছবিটো আঁকি ল'বা এইটো ত্ৰিভুজটো হ'ল ত্ৰিভুজটো তোমাৰ এই তলত যিডাল মাটিৰ লগত লাগি থাকে সেইডালক কয় ভূমি হ'ল আৰু যিডাল ওপৰৰ পৰা এনেকৈ পোনে পোনে থাকে লম্ব আকাৰে থাকে সেইডালক কয় উন্নতি বা লম্ব ত্ৰিভুজটো এই দুডাল বস্তু তুমি গম পাব লাগিব ত্ৰিভুজটো এইটো ত্ৰিভুজ এইটো এটা ত্ৰিভুজ এই ত্ৰিভুজটো তুমি ভূমি কোনটো হ'ব এই মাটিত লাগি থকাডালক কয় ভূমি আৰু ইয়াৰ ওপৰৰ পৰা পোনে পোনে যিডাল আহিব এইডালক কয় লম্ব বা উন্নতি বুলি কয় গম পালা এতিয়া ছাপ'জ তোমাক এটা কুৱেশ্যন এটা আহিলে তোমাৰ এটা ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যাৰ ভূমিটো এইটো তোমাৰ 10 দিয়া আছে উন্নতিডালৰ দৈৰ্ঘ্য 5 দিয়া আছে ত্ৰিভুজৰ কালি উলিয়াব লাগে আমি কালি আগত মেইন কথা তুমি সূত্ৰকেইটা প্ৰত্যেকটো সূত্ৰ তুমি মনত ৰাখা প্ৰথম কাম হ'ল তোমাৰ প্ৰত্যেকটো সূত্ৰ তুমি মনত ৰাখা ত্ৰিভুজৰ কালি সূত্ৰ আমি জানো হাফ ইনটু ভূমি পূৰণ উন্নতি হ'লনে হাফ ইনটু ভূমি ভেলু কিমান দিয়া আছে ভূমি মানে 10 পাতিলোঁ উন্নতি কিমান দিয়া আছে 5 দিয়া আছে এতিয়া তুমি কটাকটি কৰিব জানানে এতিয়া দুইটোৱে যদি কাটো আমি 2 10টোক যাব 5 বাৰ যাব 2 5 গুণ 10 গতিকে থাকিলে কি 5 আৰু 5 থাকিলে 5 আৰু 5ক পূৰণ কৰিলে কিমান হ'ব 25 এইটোৰ এনচাৰ হ'ব 25 বুজি পালা একেবাৰে যি বস্তুবিলাক ধুনীয়াকৈ সূত্ৰবিলাক মনত ৰাখি লোৱা তাৰপিছত নিজে কৰিবলৈ চেষ্টা কৰিব পাৰিবা ইয়াৰ পাছৰ কনচেপ্টটো হ'ল বৰ্গ বুলি ক'লে কি বুজা বৰ্গ বুলি ক'লে চাৰিডাল বাহুৰ সমান বাহুৰে আগুৰা সমতল ক্ষেত্ৰত কি বুলি কয় বৰ্গ বুলি নকয় জানো এইডাল যদি 7 হ'বলৈ হয় এইডালো 7 হ'ব লাগিব এইডালো 7 হ'ব লাগিব এইডালো 7 হ'ব লাগিব গোটেইকেইডাল বাহুৰ দৈৰ্ঘ্য সমান হ'লে তাক কি বুলি ক'ব বৰ্গ বুলি ক'ব আয়ত বুলি ক'লে কি হ'ব দুডাল বাহু দীঘল আৰু আয়ত বুলি কওঁতে আমি কি পাইছিলোঁ আয়ত বুলি কওঁতে এই দুডাল বাহুৰে দুডাল বাহু সমান আৰু এইডাল বাহু সমান গোটেইকেইডাল বাহু সমান নহয় দুডাল সমান বিপৰীত বাহু সমান হয় এডালে আনডালৰ সৈতে সমান এডালে আনডালৰ সৈতে সমান কিন্তু বৰ্গ বুলি ক'লে কি হয় গোটেইকেইডাল সমান হ'ব লাগিব বৰ্গৰ পৰিসীমা বুলি ক'লে কি কৰিবা তুমি বৰ্গৰ পৰিসীমা এইটো যদি a বুলি ধৰা এইটো a বুলি ধৰা এইটো a বুলি ধৰা এইটো a বুলি ধৰা তেনেহ'লে পৰিসীমা ওলোৱা সূত্ৰ কি আছিলে পৰিসীমা বুলি ক'লে জানো আমি গোটেই চাৰিডালটো যোগ কৰিব লাগে কেইটা আছে a প্লাছ a চাৰিটা a আছেনে চাৰিটা a যদি আছে ইয়াত চাৰিটা a আছে গতিকে এইটো ইকণ পাই ক'লে এইকণ পাই ক'লে দৈৰ্ঘ্য এইকণ পাই ক'লে a আছে গতিকে চাৰিটা a বুলি ক'লে কি হ'ব 4a গতিকে সেইকাৰণে মই সূত্ৰটো লিখিছোঁ বৰ্গৰ পৰিসীমা সূত্ৰ ইকুৱেল টু কি 4a হ'লনে আৰু বৰ্গৰ কালি ওলোৱা সূত্ৰটো কি বাহু স্কোৱাৰ ইয়াক এইকণ পাই ক'লে দৈৰ্ঘ্য গোটেইকেইটা বাহুৰ দৈৰ্ঘ্য হয়নে গতিকে ইয়াত বৰ্গৰ কালি ইকুৱেল টু a স্কোৱাৰ তোমাক কুৱেশ্যনটো ছাপ'জ এটা বৰ্গৰ কালি নিৰ্ণয় কৰা যায় বাহুৰ দৈৰ্ঘ্য যদি 7 হয় এইটো এটা বৰ্গ বুলি ক'লে সমান দৈৰ্ঘ্য বৰ্গ এটা কালি নিৰ্ণয় কৰিব ক'লে যাৰ বাহুৰ দৈৰ্ঘ্য 7 বুলি কোৱাৰ লগে লগে গোটেইকেইটা বাহুৰ দৈৰ্ঘ্য 7 হ'ব গতিকে ইয়াৰ কালি কিমান হ'ব 7 পূৰণ 7 হ'ব কাৰণ আমি জানো যে বৰ্গ কালি ইকুৱেল কি আছিলে বাহু পূৰণ বাহু নহয় জানো গতিকে 7 পূৰণ 7 কৰিলে আমি 49 ইয়াৰ কালিটো পাম 49 এই ত্ৰিভুজটো এই বৰ্গটো যদি আমি পৰিসীমা উলিয়াওঁ পৰিসীমা ইকুৱেল কি আছিলে 4a বৰ্গৰ পৰিসীমা 4a যদি হয় 4a ভেলু 7 a মানে বাহুৰ দৈৰ্ঘ্য 7 4 গুণ 28 গতিকে বুজি পালা একেবাৰে ইজি এইদৰে আমি ইয়াৰ পাছত মই এক্সাৰচাইজৰ প্ৰব্লেমবিলাক তোমালোকক ভালদৰে বুজাই দিম তোমালোকে যদি ভিডিঅ'টো চাই বুজি পাইছোঁ বুলি ভাবিছা তেনেহ'লে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি লোৱা আৰু ইয়াৰ পাছৰ ভিডিঅ'বিলাক আমি লাহে লাহে দি থাকিম তোমালোকে ভালদৰে আয়ত্ব কৰি ল'বা তোমালোকৰ ভাল হ'ব থেংক ইউ